চকুৰে আছুতীয়া বাটেৰে তুমিয়ে কৈছিলা মোক এৰি নাযাওঁ বুলি, কিন্তু আজি তুমিয়ে নাই, আছে মাথো তোমাৰ স্মৃতিবোৰ। আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ। সদায় এনেকৈ থাকিবা নে আমাৰ কথাবোৰ ঘৰত কিবা ক'বা? এই কম নহয়, আগতেতো কিবা এটা কৰি লওঁ। কিবা কৰিবা বাৰু? আৰে মইতো তোমাক কৈ থ'বলৈহে দিছোঁ, এতিয়া বিয়া পাতিবতো কোৱা নাই। আৰে হ'ব হ'ব, ব'লা ব'লা এতিয়া আমি ক'ৰবাত যাওঁ। মই আহি গ'লো। হ'ব, ইমান দেৰি কৰিছা, তুমি নহাটো নহয়। খং কৰিছা? এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? কোম্পানী এটাৰ পৰা জব এটা খবৰ পাইছোঁ। মান্থলি 50,000 মান হ'ব। ডাইৰেক্ট ভেটাচি চাই থাকোঁতে দেৰি হৈ গ'ল। ভাবিছোঁ দুয়োটাই এপ্লাই কৰি দিওঁ। কিন্তু কেনেকৈ এপ্লাই কৰিব লাগিব, মানে ক'ত এপ্লাই কৰিব লাগিব? কম্পিউটাৰ দোকান এখনত বায়'ডাটা এখন বনাব লাগিবগৈ। ব'লা বনাওঁগৈ তেনেহ'লে। যাক বেছি বিশ্বাস কৰা হয় সি বাৰু কিয় বিশ্বাসঘাতকতা কৰে? খাওঁ 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 দে দে দে। কাইলৈ যোৱাটো হ'বনে? অঁ হ'ব বাৰু দে। খাই পেলাই হ'লখিনি দে দে। এই অঁ এইটো আকৌ কালৈ দিছ? এইটো অজৰ আছে, অজৰ। বা তই অজৰক ইমান ভাল পাওঁ? তাক বহুত ভাল পাওঁ। তই মোতকৈ তাক বেছি ভাল পাওঁ। আচলতে কি জানো, তাৰ মাক বাপেক নাই যে কোনো, তাক মই নিজৰ ভাইটি আৰু নিজৰ বন্ধু বুলি ভাবোঁ। হয় হয় দে। মই তোৰ ভাল বন্ধু, তই বেলেগক মোতকৈ বেছি বিশ্বাস নকৰিবি, গম পাবি। তই মানে জ্বলিছ ন? মই আকৌ কিয় জ্বলিম? অঁ ভাল ভাল ঠিকে আছে দে। ঐ অঁ মই আহি গ'লো। অঁ কি আনিছ? অঁ ইমান ভাল। খা খা খাই আছোঁ ৰ। আগতে খাই ল, বহুত লাগে পোৱালি, পোৱালিটো বহুত ভাল। পিছে পঢ়ি খবৰ কি? পঢ়ি খবৰ ভালেই আৰু, মই থকাত বেয়া মানে। বাকী খাই ভাল লাগিছে দেই। অঁ থেংক ইউ, মই তোলৈকে আনিছোঁ। অঁ হ'ব দে, তহঁত দুটাই কথা পাত, মই যাওঁ। তই যাওঁ যাওঁ। বাকী গাৰ্লফ্ৰেণ্ডক ফুৰাব নিছ নাই? এই নিদিম নে, গৈ আছোঁ অলপ। অঁ তোৰে দিন আৰু, য'ত গৈছ মন গৈছে তাতে ফুৰিব পাৰিছা। আমাৰ কি কবি, তহঁতৰ কথাই ল এটা। সেইটো আৰু চাওঁ। চব কথা বাদ দে, এবাৰ ফিল্ডত যাম। তুমি চাই দিয়া কামটো মই আজিও কৰি আছোঁ, মাথো নাই তুমি। ফাইনেলি কাম এটা বিচাৰি পালোঁ, কাম কৰি ভালে লাগিব। নতুন কাম পাই আকৌ খেলি মেলি কৰি নাথাকিবা। নাই নাই নকওঁ নকওঁ, আৰু তুমিও খেলি মেলি নকৰিবা। তুমি আকৌ নতুন কাম পাই বেলেগ ছোৱালী নপতাবা। এই নপতাও, কি কথা কোৱা, আৰু তুমিতো মোৰ লগত থাকিবাই। হ'ব দিয়া, ধেমালি কৰিছোঁ। আৰু তুমি জবটো পোৱাৰ পিছত আমাৰ কথা ঘৰত ক'ব লাগিব। আৰে কম কম, তুমি টেনশ্যন ল'ব নালাগে, আৰু মই তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। আৰু ময়ো নাযাওঁ। হ'ব দিয়া, এতিয়া যাওঁ ব'লা। হাই, কি কৰি আছা? তোমাৰ কাৰণে ৰখি আছিলোঁ। মোৰ কাৰণে কিয়? কিবা কথা আছিলে? কথা এটা আছিলে মানে।
মই তোমাক ভাল পাওঁ কিন্তু মইতো ৰাহুলক ভাল পাওঁ তুমি মোক ভাল পাবানে কি পাগল নেকি মই ৰাহুলক ভাল পাওঁ মই শেষবাৰৰ কাৰণে সুধিছো আৰু তুমিতো মোৰ ভাইটিৰ দৰে ৰখা তেন্তে মই ৰাহুলক ফোন কৰোঁ যদি ফোন কৰা তাক হেৰাবলৈ সাজু হৈ থাকা আজি বহুত দিনৰ মূৰত আহিলো ন সঁচাকে আজি আহিয়ে কিবা এটা ভাল লাগিছে কিবা ৰোমান্টিক ফিল আহি গৈছে ছাৰে কি কৈছে জানা আমাৰ জৰিটো বোলে একদম পাৰফেক্ট হৈছে আৰু তোমাক মোক এৰিব মানা কৰিছে কি হ'ল মুখৰ বাট নাই যে নাই একো নাই ৰজত যে তোমাৰ লগৰ অঁ তাৰ আকৌ কি হ'ল সি বহুত ভাল ন বহুত ভাল অঁ তাক মই বহুত ভাল পাওঁ আৰু বহুত বিশ্বাস কৰোঁ হ'ব এতিয়া বহুত সময় হ'ল যাওঁ ব'লা ব'লা সি মোৰ পৰা পইচা লৈ সি মোকে বেম্ব দি দিলে পৃথিৱীতটো এনেকুৱা মানুহ থাকিব লাগেনে ঐ মই বিপদ এটা কৰিছোঁ নহয় মোক পইচা অলপ লাগিছিল দিব পাৰিবি নেকি পইচা মোৰ তাত নাই নহয় তই এটা কাম কৰ এই এটিএমখন লৈ ল ইয়াতে আছে উলিয়াই এটিএম ইয়াৰ পিন নম্বৰটো হ'ল 1234 1234 ন হ'ব দে এতিয়া মই যাওঁ তাৰ পইচাৰে তাকে শুনা লগা তাৰে ইয়াকে কয় মাছৰ তেলেৰে মাছ ভজা এতিয়া ক'ত খাৰিব তাই বহুত দিন হাত চাফা কৰা নাই বে ভাই কামেই পোৱা নাই একমাহৰ আগতে পাই গলো কাম আজিলৈকে কামেই নাই শেষ হৈ গ'লে কি কৰিব এতিয়া খচবিলাক খুজলি হৈ আছে না খুজলিতে হৈছে ভাই কাম এটাটো পাবই লাগে আরে দে না ভাল কাম এটা দে না বহুত দিন চাফা হোৱা নাই মোৰ আরে এইটোত খুনে ভি লাগা নাই না জলদি কর কাম আছে রে जल्दी कर माल नहीं माल रोकरा नहीं मेरे पास तो सही ना काम আছে काम देना जल्दी लकड़ा दे अबे कथा ना बे ओए কাম এটা আছে কৰিবি নেকি তই কোন বে তই কোন ওই কাম এটা আছে কেটো কাম এটা কৰিবি নে নাই কৰি মাল দিলে সব কাম কৰি কি মাদাৰ কৰিব লাগে কাৰবাক এই যে কিডনেপ কৰিব লাগে ক সব কৰি মাল লাগে মাল মাদাৰে কৰিব লাগে যদি আজি এতিয়া কৰি দিম আজি যদি তাই প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেনে তাই আজি খতম কৰি দিব লাগিব খতম अबे खतम कर अरे खतम এইবিলাক তো আমার মামুলি কাম আছে না তোহটা মোৰ লগত এতিয়া কোন এতিয়া एक सेकंड माल देखा काम लोग माल कितना दी माल रोकड़ा कितना देगा तुम मेरे 5 पट्टा दी 5 पट्टा अरे हाथ में दो ना माल दे एतो एडवांस बाकी खिनि काम होৱাৰ পিছত হ'ব লাহে লাহে কৰেগা অকমান দেৰি হোগা কিন্তু মাল দেখাও सीधा अभी देखाओ तो अभी काम চলিবই একদম গৰম খতম কৰিবই লাগিব বল তাই আহিছে তুমি তো লুকাইছা আজি তাই ধৰিবই লাগিব তুমি কেটা নাহিবি মই নকলে মই যেতিয়া ইংগিত দিম আহি যা বুলি তেতিয়া আহি যাবি বল তোমাক মই শেষবাৰৰ কাৰণে সুধিছো তুমি মোক ভাল পাবা না এবাৰ কলে বুজি নোপোৱা নেকি তুমি মোক চৰ মাৰিলা ঐ আহি যা আজি ঐ নাহা কিয়া আজি তোক শেষ কৰি দিম ঐ ধৰ হেৰি বিদায় কোন কয় এই মারলে কি করবি পুরা এক খতম কৰি দে আজি পুরা খতম কৰি দে এই মোৰ কথা নুশুনে খালাস বে খালাস ঐ মানুহ আহিছে ইয়াৰ পৰা পলাই দে মানুহ আহিছে পলাই দে ইয়াৰ পৰা
এতিয়ালৈকে অহাই নাই এই ছোৱালীজনী নহয় ঐ ডাঙৰ কথা এটা হ'ল কি হ'ল পৰি কি হ'ল নকওঁ কিয় পৰি ৰাস্তাতে পৰি আছে আৰু তাই বোলে মৰিছে তাইক কোনোবাই হস্পিটাললৈ গৈছে তই সোনকালে আহ কি পৰি 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 নাই নাই তোমাৰ একো হ'ব নোৱাৰে পৰি শেষত তাই মৰি গ'ল তোক বিচাৰি ফুৰিছ তই আহি ইয়াত কি কৰিছ নাই এনেই বহি আছোঁ মন চন ভাল নহয় এইবিলাক কথা বাদ দে আগৰ কথাবিলাক এতিয়া মন বেয়া কৰি লাভ নাই এনেই মন বেয়া কৰি নাথাকিবি বাদ দে এইবিলাক কথা নহয় তাইক পাহৰোঁ বুলিলে পুনৰ পাহৰিব পাৰিম মই কৈছোঁ তাইকতো মই বহুত ভাল পাইছিলোঁ আৰু এই ৰজতে কি কৰিলে দেখিলি নহয় ৰজতক পুলিচে নিলে তাক এতিয়া শাস্তি দিব তই এইবিলাক চিন্তা কৰি নাথাকিবি পুলিচেহে নিছে কিন্তু মই যে তাইক শাস্তি দিব পাৰিলোঁ হয় ভাল লাগিল হয় আৰে তাক মই ইমান বিশ্বাস কৰিছিলোঁ তই জানই এইটো হয় বাৰু তোতকৈ মই তাক বেছি বিশ্বাস কৰিছিলোঁ কিন্তু সি মোৰ লগত সেই হ'ব দে বাদ দে তই এইবিলাক চিন্তা কৰি নাথাকিবি তই এনেকৈ সদায় সদায় দুখ কৰি থাকিলে তাই জানো আত্মাই শান্তি পাব হয় দে তই ঠিকেই কৈছ মই যদি এনেকৈ থাকোঁ তাই আত্মাই শান্তি নাপাব মই তাইৰ স্মৃতিৰ বাবে জীয়াই থাকিব লাগিব তাকে এতিয়া বৌ ইয়াৰ পৰা